নমস্কাৰ সকলোকে মই কংকনাই মোৰ অন্যটি নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছো বছৰৰ মানে লাষ্ট গুছি গল তো এতিয়া বছৰৰ ফাৰ্ষ্ট আহিল মই ভিডিঅ' দিয়াই হোৱা নাছিল তেনেকে একচুয়ালি অলপ বিজি আছিলো মই তাৰ কাৰণে ভিডিঅ'ই দিয়া হোৱা নাছিল খাবলৈ গৈ আছো এটো জায়গা সবে চিনি পায় ঘৰৰ ওচৰৰে হয় সবে চিনি পায় বেছি দূৰলৈ যাবলগীয়া মানুহ নাই কাৰণে লগত বহুত আছে তো আৰু তলত গৈ কেনে লগ পাম বাকি বিলাকক মানে সোৱালি অকলেটো গটিকে মোক কিমানখিনি মানে হেডেক দিয়া নাই তেওঁলোকে লৈছে গটিকে মই যাই কেনে জাস্ট খানাটো খাব লাগে আৰু বলক তেনেহলে যাও অলপ ভিডিঅ' বনাও খানা খাও এনজয় কৰো সকলোখিনি দেখুৱাম লগত থাকক মোৰ যদি মোৰ ভিডিঅ'ত নতুন হয় তেনেহলে সাবস্ক্ৰাইব বাটনটো দবাই বেল আইকনটো টিপি দিব প্লিজ আৰু হেকলৈকে চাই দেখিব হেকলৈ চাই থাকিলে যেহেতু এটা লাইক এটা কৰি দিব তেনেহলে বল এইটোৱে জায়গা যত আমি খানা খাম মানে কি আমাৰ আহি পাওঁতে দেৰি হ'ল না গটিকে এই ৰান্ধা বাৰুটা অলপ টাইম লাগিলে সেইকাৰণে ভাবিলো পটককে আহি কেনে ভিডিঅ' বনোৱাৰ আগতে মই যোগাৰখিনি কৰি দিওঁ যেহেতু ইয়াতে লেডিজ অকল মই আছো হাজবেণ্ডো আহিছে এইবিলাক চব দাদা এইটো এটা ভাই সেইটো এটাও ভাই নব ভাই চাউয়া দাসদা কণী খাই আছে আৰু আছে মানে গাহৰিটো বইল কৰা হৈ আছে গাহৰিটো বইল হ'বলৈ দি আছে এইটো গাহৰি বইল কৰিব দিয়া হৈছে কৰি দিও ৰব আৰু এই ৰাক্ষস কণী দে মুখখন দেখে দি একবাৰ চাও কেনকা খাইছা কণী খাইছে মই কাম কৰি থকা কাৰণে মই লাহে লাহে খাব লাগিব গতিকে মই খাইছো লগতে আন্ডা এটাও দি দিয়া ব্ৰেড আৰু কণী খোৱা তো এতিয়া অলপ ভাবিলো হেতে কাম কৰি আছে সবে কাম কৰি আছে মোৰো কাম কৰা হৈ গল মোৰ ভাগৰ লাগি গল গতিকে মই ভাবিলো আজি মোৰ স্কুটিখন জানেনে ইমান বালিৰ মাজত আহিছে স্কুটি ঘুমাই গৈছে ইয়ালৈকে ঘুমাই গৈছিল পুৰা মোৰ বহুত টেনচন হৈ গৈছিল ধুলি হৈ গৈছে পুৰা দেখছে তাৰে খানাও বনোৱা হৈ আছে বনি আছে এক আমাৰ গাহৰি মাংসটো বইল হৈ গল ও ডাঙৰ বড়া নাই বহুত মাংস আছে ওই আমাৰ আৰু দুজন লগ আহি আছে আগৰ পৰা তো এই পেটলা আৰু মই আনিব গৈ আছো ধুলি দেখা পাইছে গোটে ধুলি আৰু এনেকুৱা জায়গা এনেকুৱা চাওক জায়গাবিলাক চাওক Tear us apart and bury me all in my head alone. Calling your name but only feel the cold. I sense the change in energy. All of my fuse is blown. If I design building a bonfire. আহি গল হিরো এইটো গাহৰি পুৰা বনোৱা হৈছে খাবলে গাহৰিটো বনোৱা হৈ আছে এই দাদাই পুৰা বনাই আছে পুৰা কাম কৰি আছে দাদাই চাওক বনাইছে বেলেগ কিন্তু মই অলপ লাৰি চাৰি দিছো মলালে বেছি ভাল হ'ব পুৰা উতলি আছে দেখছে পুৰা উতলি আছে এইটো গাহৰি হয় মামা Hello guys, আমি এতিয়া সেক্টর 1 ইতান আমি পিকনিক খাম আজি লাইফৰ ফার্স্ট টাইম বুলি এই খাবাইছে আপোনালোকে পুৰা নাচি আছে এইটো চেনেল হল কিটি দাসৰ নাচি আছে হ্যাপি নিউ ইয়ার এভরিওয়ান এই চাওক পেটলাক এনেদৰে আছে এইখনো এখন আছে আৰু মূৰখন আছে বাৰু সেইখন গৈছে ফটো শ্বুট চাওক ইহঁতৰ ফটো শ্বুট পানীটো ফিনিশ হৈ গৈছিল আমাৰ তো পানীটো আনিব গৈছিল অলপমান আহিপাতে দেৰি হৈছে মোৰ বহুত ভোক লাগিছে তো মই এইকেইটাৰ পিছত দেৰিকে খাব পাৰো মই দিব লাগিব তো ভাবিলো মই আগতীয়াকে খাই লওঁ ঠিক আছে তুমি খাই লোৱা ভাতটো খাই লওঁ তাতে বেয়া পাবি নেকি নাই সবে কৈ আছে ভাতটো খাই ল'বলৈ তুমি ভাতটো খাই লওঁ মই খাব কাৰণে অলপমান খাব এতিয়া আমাৰ খাওঁতে ৰাতি হৈ গ'ল একদম দেখা পোৱা নাই সেইকাৰণে মই পিছফালৰ পৰা লাইট মাৰিব দিছো যাতে মোৰ মুখখন দেখা পাই ধুনীয়া হৈ আছে থেংক ইউ তোমাক লাইট মাৰাৰ বাবে আৰু মই পিছফালে বেক কেমেৰা কৰি দেখা দিছো এয়া গাহৰি আৰু এয়া এনেকে এওঁলোকে ভাত খাবলৈ বহি গ'ল তেওঁলোকক চিনাকি কৰাই দিছো ফেচ কেইটা এয়া হৈছে মানৱ পেটলা হয় চাহ থপৰাটো দেখা এয়া আহিছে আমাৰ ৰূপম দা এইটো ধন আৰু এয়া ভাইজান নব ভাই কেনে হৈছে দাসদা নাইট পিকনিক ৰাতি হৈ গৈছে খানা খাই আছো এতিয়া ভাত খাই আছো গাইজ দেখা দিয়ক ভাতটো এয়া
আমাৰ খোৱালো হৈ গ'ল লাষ্ট ফিনিচিং মই লাইটৰ গোটেইখন বাইকৰ লাইটৰ পোহৰত ভিডিঅ' কৰি আছোঁ কাৰণ একো দেখা নাপায় গোটেইখিনি ঘূৰ অন্ধকাৰ হৈ গ'ল তো এতিয়া যাবলৈ ওলালোঁ কিবা আছে গাড়ী চাওক মই তোমাক বেক কেমেৰা কৰি দেখুৱাই আছোঁ তো আজিলৈ ভিডিঅ'টো লাষ্ট এণ্ডিংখিনি ইয়াতে কৰিম বাইকৰ চাউণ্ডতে শেষ কৰিম যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড সামগ্ৰী গ'লো গুড বাই এবাৰ লাষ্ট দেখাই দিছোঁ বলক বলক চাই লওক এবাৰ চাই লওক গোটেইবিলাক বাইক ওলাইছে যাবলৈ মোৰখনো মাজতে আছে লগতে ষ্টাৰ্ট হৈ গ'ল লাষ্ট 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 লগতে এইটো হিৰো হিৰো লগতে এইখন থাৰ এইখন কুঠাৰ এইখনৰ লগত আছে লাষ্ট এইখনো আছে এইখন দাসদা লাষ্ট এইখনটো মোৰ আৰু বাৰু এইখন চাওক এখন ইটো আগত গুচি গ'ল নিৰ্মল নিৰ্মল আৰু ইয়াৰ ৰহিমলা গুচি গ'ল তো ময়ো যাওঁ আমি এনেদৰে ওলাই গৈ আছোঁ চাওক কেনেকৈ ডেঞ্জাৰ আপেৰে গৈ আছোঁ বলো আমাৰ ডেক্সি ওলাই ল'ব মামা ডেক্সি যে ৰাস্তাবিলাক ভটকি গ'লোঁ ভটকি যোৱাৰ কাৰণে মানে এতিয়া কোনো ধৰিব পৰা নাই ইপিনে মানে বাহিৰৰ পৰা কেইটামান ল'ৰা ছোৱালী আহিছে তাতে অলপমান লোকেল হিচাপে আমাৰ যিখিনি দায়িত্ব সেইখিনি কৰি দিছোঁ আৰু কাৰণ তেওঁলোক বাহিৰৰ পৰা আহি কিনে কৰিলে তেওঁলোকক পঠিয়াই দিলোঁ তো তেওঁলোকক এইবিলাক চব ঠিক হৈ গ'ল তো ইয়াতে আহি আছে আহি লওক